নমস্কাৰ জিতু নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ব্ৰিক্স সম্পৰ্কে। ব্ৰিক্সৰ কেনেদৰে মনত ৰাখিব পাৰি যে ব্ৰিক্সত কোন কেইখন দেশ অন্তৰ্ভুক্ত হৈ আছে। প্ৰথমতে আমি আৰম্ভ কৰোঁ ব্ৰিক্সৰ ফাউণ্ডেড স্থাপন কেতিয়া হৈছিল? ছেপ্টেম্বৰ 2006 চনত। ব্ৰিক্সৰ প্ৰথম সন্মিলন আৰম্ভ হৈছিল 16 জুন 2009 চনত। পাৰ্পছ ব্ৰিক্সৰ উদ্দেশ্য হ'ল পলিটিকেল এণ্ড ইকনমিকেল, ৰাজনৈতিক আৰু অৰ্থনৈতিক। ফাণ্ডিং ব্ৰিক্সত কোনে কোনে টকা পইচা যোগান ধৰে? মেম্বাৰ অফ ষ্টেট, সদস্য দেশকেইখনে। মেম্বাৰশ্বিপ ব্ৰিক্সৰ সদস্যৰ সংখ্যা 5খন 2023 চনত। ব্ৰিক্স নামটো আমি কেনেদৰে মনত ৰাখিব পাৰোঁ? ব্ৰিৰে ব্ৰাজিলক বুজোৱা হৈছে, RID ৰাছিয়া, ID ইণ্ডিয়া, CD চাইনা, SAD চাউথ আফ্ৰিকা। হেডকোৱাৰ্টাৰ হ'ল ব্ৰিক্সৰ চাংহাই, চাইনা। 15 ব্ৰিক্স সমিট অনুষ্ঠিত হৈছে 22 পৰা 24 আগষ্ট 2023 চনত চাউথ আফ্ৰিকাত। ফাৰ্ষ্টতে প্ৰথমে ব্ৰিক নামেৰে জনাজাত আছে। যেতিয়া 2010 চনত ব্ৰিক্স হৈছে, যেতিয়া চাউথ আফ্ৰিকা লগ হৈছিল। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।